बिटिसिआव मोनजिनिफ्राय जिनै बियाबाव इउपिपिएलआ देरहागोननि दाबि आरो इउपिपिएलनि दाबिखौ नेवसिदों बिटिसिनि इएम करमेश्वर रायआ। बिटिसिनि मोनसेबो मासियाव इउपिपिएलआ देरहाया होननानै दाबि फोरमायबाय बिटिसिनि मावफुं सोद्रोमा करमेश्वर रायआ। 4 नं बावखुंग्रि बियाबाव फोसावदिं सालायनानै बेबायदि बिबुंथि करमेश्वर रायनि। कठालगुरियाव एनडिएनि बिजाथिनि जानानै फोसावदिं सालायो करमेश्वर रायआ। एनडिएजों मदद होजानाय बिपिएफनि बिजाथि रूपम रायनि जानानै फोसावदिं सालायो। बिटिसिनि मोन 15 बियाबावनो बेबाराव एनडिएनि बिजाथि देरहागोन होननानै दाबि खालामबाय करमेश्वर रायआ। আজি বাউকুংগুৰি অঞ্চলত ইতিমধ্যে 3খন মিটিং সমাপন কৰা হ'ল। আমাৰ গুমাত কৰা হ'ল, কাঠলগুৰিত কৰা হ'ল আৰু এতিয়া আমাৰ চিত্ৰাত আছে, চিঙিমাৰীত আছে, বহুকেইখন মিটিং আছে। আৰু চাওক, মিটিং কৰি আমি এটাই অনুভৱ কৰিব পাৰিছোঁ, ইয়াৰ বিটিচিবাসী ৰাইজে এইবাৰ এনডিএ হিচাপে 15টাৰ ভিতৰত 15টা চিটে এনডিএক জয় কৰাই নিষ্পত্তি উপহাৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো ৰাইজে খুবেই উৎসাহেৰে অহা 9 তাৰিখে ভোট দিবৰ কাৰণে ইতিমধ্যে প্ৰিপাৰেশ্যন লৈ আছে আৰু আমি খালি যাব লাগে, আমি মানুহ মাতিব নালাগে, মানুহখিনি নিজে নিজে আহি যায়। এইটো আমাৰ কাৰণে শুভ লক্ষণ। বিশেষ কৰি এইবাৰ বিটিচি যিটো নিৰ্বাচন হ'ব, এইটো অকল নিৰ্বাচনেই নহয়, এই নিৰ্বাচনটো আমাৰ মাজত থকা ঐক্যতাৰ এক নিদৰ্শন হৈ থাকিব। কাৰণ ইয়াত আজি বিপিএ, বিজেপি, এজিপি চবেই মিলি একোখন মঞ্চত বহি আমি ৰাইজৰ লগত কথা পাতিব পাৰিছোঁ। এইটো ভাল মুহূৰ্ত, কাৰণ আগত তেনেকুৱা নাছিল। আৰু এইটো ছিষ্টেম আমি যে সামাজিকভাৱে আগবঢ়াই লৈ যাব পাৰোঁ, এইটো সমাজৰ কাৰণে খুবেই ভাল হ'ব। আৰু চাওক, আমাৰ ইতিমধ্যে আমি ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে, আমাৰ এনডিএ হিচাপে এইবাৰ বিটিচিত থকা 15টা চিটে আমি জয়যুক্ত কৰাই আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক উপহাৰ হিচাপে প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। চাওক, ইউপিপিএলে সিহঁতে বা কি অংকটো নিশ্চয় ভুল হৈছে।